ইমান উঠাটোকে পিতা দ্বাৰকাপতি শ্ৰীকৃষ্ণ আহিছে আমাৰ ৰাজ্যলৈ অ পিতা দ্বাৰকাপতি কৃষ্ণ আহিছে আমাৰ ৰাজ্যলৈ অ পিতা তেনে যোৱা বাছা পাঠ্যক্ৰমলৈ যোৱা আদৰ সম্ভাষণেৰে লৈ আহা মোৰ সন্মুখলৈ কিন্তু পিতা দ্বাৰকাপতি শ্ৰীকৃষ্ণ অহা নাই মৃত্যু ভাৱে আপোনাৰ আহিছে তেওঁ ভক্তৰূপে মিত্ৰৰূপে অহা নাই আহিছে শত্ৰুৰূপে অ পিতা শত্ৰুৰূপে আহিছে যেতিয়া মই শত্ৰুৰূপে তেওঁক জনাম সংবাদ তাৰমানে আজি মোৰ মুক্তি বাছা তই খন্তেকতে অপেক্ষা কৰ মই যাওঁ সেই কৃষ্ণক বিচাৰি পিতা মুক্তি নহয় ই অভিশাপ নহয় বাছা পিতা তই মোক বাধা নিদিবি আজি মোৰ মুক্তিৰ দিন অপুত্ৰ শেষবাৰৰ বাবে আজি মই তোৰ মুখখন দৰ্শন কৰি লওঁ বাছা তই আজি মোক আনন্দ মনেৰে বিদায় দে বাছা তই আজি মোক আনন্দ মনেৰে বিদায় দে পিতা তই আজি মোক আনন্দ মনেৰে বিদায় দে বাছা আনন্দ মনেৰে